কোনোবা UPPL MCLA বা কোনোবা BJP MCLA এনেকুৱা আমাৰ দলৰ কোনোবা নেতাসকলৰ লগত আলোচনা চলি আছে। দুটা লোকসভাত আমি খেলিম, BPP দুটাও জিকিব আৰু আমি দিল্লীত এজন কেবিনেট মিনিষ্টাৰ ল'ব। আমাৰ BPF দলৰ যিটো ভৱিষ্যত ভাল হৈ আহি আছে, আমাৰ BPF দলৰ CWC মিটিঙত UPPL আৰু BJP পৰা বহুত কৰ্মী 100+ আমাৰ দলত জইনিং কৰিছে আৰু সেইখিনিতো চব দায়িত্ব থকা আছিলে। UPPLত প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী বা মণ্ডলৰ প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী এনেকুৱা দায়িত্বত আছিলে ইহঁতে। মুঠতে আজি যিখিনি সোমাইছে চবে BJP আৰু UPPLত দায়িত্ব থকা লিডাৰসকলে সোমাইছে। খুব ভাল, মানে আমাৰ BPF দলৰ যিটো ভৱিষ্যত ভাল হৈ আহি আছে বুলি আমি ক'ব পাৰোঁ। আপোনাৰ তাত য'ত যোগদান কৰিছে BJPৰ পৰা মানুহ আহিছে, তাতে BJPৰ মন্ত্ৰী মল্লা বৰুৱা, পীযুষ হাজৰিকা গৈ মিটিং পাতিছে, মানুহ আনিছে, এইবিলাক ক'ৰ পৰা আহিছে? এইটো মই এনেকুৱা কাউণ্টাৰ নিদিম যে মই কাকো এতিয়া এনেকুৱা মই কাকো কাউণ্টাৰ নিদিম। BPF হিচাপে আমি কৰি আছোঁ। BPFক কোনোবা ভাল পাই পেলাই আজি যেনিবা ইমানুৱেল মুছাহাৰী আমাৰ দলৰে আছিল, সি মানে 3 বছৰ BJPত থাকি আকৌ আহিলে, নিশ্চয় কিবা কথা থাকিব ভিতৰত। আৰু থিজেন বসুমতাৰী ex-MLA, সিও মানে আমাৰ দলৰ পৰা সিফালে UPPL কৰিছিল, আমাৰ দলত আহিছে। মুঠতে খালি ইহঁতেও নহয়, বেলেগ বেলেগ লিডাৰো সোমাইছে আজি। মুঠতে ভাল ক'ব গ'লে আমি ভাল বুলি ক'ব পাৰোঁ। আৰু আজিৰ মিটিঙত আমি বিশেষ কৰি যুৱক যুৱতীসকলক আমি কেনেকৈ ট্ৰেইন আপ কৰিব লাগে আৰু মহিলাসকলক আৰু ট্ৰেইন আপ কৰিব লগা আছে, সেইখিনি লৈ আমি মিটিং কৰিছে আৰু দায়িত্বও দিছে। খাম্পা বৰগাৰী কোকৰাঝাৰৰ প্ৰাৰ্থী হ'ব বুলি ইতিমধ্যে তেওঁ কৈছে আজি। নাই, সেইটো এনেকুৱা ফৰ্মেলি কিবা হোৱা নাই, আলোচনাও হোৱা নাই। কোনে কেণ্ডিডেট পাব সেইটো আজিলৈকে মানে কিবা হোৱা নাই। আমি আলোচনা কৰিম, খাম্পা হ'ব পাৰে বা কোনোবা হ'ব পাৰে, সেইটো আমাৰ দলত এতিয়া ফৰ্মেলি ডিচিশ্যন হোৱা নাই। কোনোবাই কৈছে যদি এইটো বেলেগ কথা, কিন্তু দলৰ মজিয়াৰ পৰা হোৱা নাই। UPPL বা BJPৰ পৰা আৰু কোনোবা ডাঙৰ লিডাৰ আহিব নেকি? MCLA আহিব, মোৰ লগত ডাইৰেক্ট হোৱা নাই, আমাৰ কৰ্মীসকলৰ লগত আলোচনা কৰি আছোঁ বুলি মই কিমানজনমান শুনিছোঁ। কোনোবা UPPL MCLA বা কোনোবা BJP MCLA এনেকুৱা আমাৰ দলৰ কোনোবা নেতাসকলৰ লগত আলোচনা চলি আছে বুলি মোৰ লগত ডাইৰেক্ট কৰা নাই, এতিয়াও কাৰো লগত। সমষ্টিতে কি হ'ব? দুইটাতে সমষ্টিত আপোনালোকে নিৰ্বাচন খেলিবলৈ সাজু? দুইটাতে প্ৰাৰ্থী দিব? নাই, আমাৰ স্পষ্ট কোকৰাঝাৰ লোকসভা সমষ্টি আৰু দৰং ওদালগুৰি লোকসভা সমষ্টিত BPFৰ পৰা ইণ্ডিপেণ্ডেণ্টলি কেণ্ডিডেট দিব, সেইটো 100% খাটাম হৈ আছে আৰু জিকিবই আমি। আৰু BJPয়ে যি আপোনালোকক প্ৰস্তাৱ দি আছে, মিত্ৰতাৰ প্ৰস্তাৱ দি আছে, সেই প্ৰস্তাৱৰ নাই, এনেকুৱা নহয়। এনেকুৱা কোনোবা সাংবাদিকৰ ওচৰত ক'লে নহ'ব নহয় বা মিডিয়াত ক'লে নহ'ব নহয়। ফেচ টু ফেচটো হোৱা নাই। আজি CM ছাৰে কিবা একটা কৈছে বুলি কৈছে, আমি ভৱিষ্যত আলোচনা কৰিম বুলি কৈছে, হয়তো আলোচনা কৰিব পাৰি, কিন্তু ফেচ টু ফেচ হোৱা নাই। এনেকুৱা কোনো দলৰ পৰা মুঠতে আমি কোনো দলৰ লগত নাই, মিত্ৰতা নকৰিব, স্পষ্ট এইটো। UPPLে দাবী কৰি আছে যে কোকৰাঝাৰখন তেওঁলোকৰ দখললৈ যাব, এইটো নিশ্চিত হৈছে। এইটো সময় আহিলেহে ক'ব পাৰে চবে। আৰু আপোনালোকৰ এই নেতা চন্দন ব্ৰহ্মৰ কথাটো ওলাই আছে। চন্দনক মই চিনি নাপায়, বাৰী নুসুধিবি, মই চিনি নাপায় তাক। ছাৰ, NDAত যোগদান কৰাৰ কাৰণে আপুনি দিল্লীত বাহৰ পাতি থকা বুলি প্ৰচাৰ নাই, মইতো চব জেগাতে যায়। কিয় দিল্লীত নহয়, মই বেলেগ কামতহে গৈছিল। কাৰণে গৈছিল, এনেকুৱা যোগদানৰ কাৰণে যোৱা নাই। এইবিলাক প্ৰমোদ বড়োৰ কথা, সেইবিলাক। বাকী নৱশৰণীয়াৰ কথাটো অকণমান ক'ব নেকি? তেওঁ এইবাৰো বড়ো অনাবড়োৰ যিখন কাৰ্ড, সেই কাৰ্ডখন এইবাৰো তেওঁ খেলি কিনে আকৌ জয়ী হ'ব। তাৰতো অভ্যাস আছে আগৰ পৰাই খেলি অহা, সেইটোতো খেলিবই, এইটো ডাঙৰ কথা নহয়। এইটো কোকৰাঝাৰ ৰিজাল্ট কি হ'ব ছাৰ লোকসভা? কোকৰাঝাৰ লোকসভা ৰিজাল্ট আমাৰেই হ'ব, ভাল হ'ব। দৰং ওদালগুৰিও হ'ব, দুটা লোকসভাত আমি খেলিম, BPF দুটাও জিকিব আৰু আমি দিল্লীত এজন কেবিনেট মিনিষ্টাৰ ল'ব।